জয় অসম। আমি যোৰহাটত আজি যি কাৰ্যসূচী লোৱা হৈছে আমি তালৈ আমি গৈ আছো। আমাৰ আগতো গাড়ী আছে, পাছতো গাড়ী আছে। আজি জেং হ'বই, কিন্তু যিসকল আজি কাৰ্যসূচীত উপস্থিত থাকিব পৰা নাই, অনাগত দিনৰ প্ৰত্যেকটো কাৰ্যসূচীত যাতে উপস্থিত থাকি দেশ মাটি অসম মাতৃভূমি আয়োজনীৰ কাৰণে সকলোৱে যাতে দায়বদ্ধতাৰে কাম কৰিব আমি আহ্বান জনাইছোঁ। আমাৰ সৈনিকসকল আছে, বহি আছে, ধুনীয়াকৈ আমি গান শুনি শুনি গৈ আছোঁ। আজি কি হ'ব ক'ব পৰা নাই, কিন্তু আজি জেং হ'বই। মুঠতে বিল 80 টনা টকালৈকে আমি ইয়াত বহিৰাগতক আমি ইয়াত প্ৰাধান্য নিদিওঁ, শান্তিৰে থাকিবলৈ নিদিওঁ। সিহঁতৰ তলত আমি বকতীয়া হৈ আমি কেতিয়াও থাকিব নোৱাৰোঁ। সেইকাৰণে আমি বিল 80 টনা টকালৈকে আমি তেওঁলোকক আমি ইয়াৰ পৰাই গছে পুলিয়ে পোখাই আমি ইয়াৰ পৰা আঁতৰাবলৈ আমি চেষ্টা কৰি আছোঁ। আমি গৈ আছোঁ। যোৱাটোলৈ ধন্যবাদ। জয় অসম। জয় অসম। জয় অসম। আজি আমাৰ বিল 80 থানাৰ উদ্যোগত যোৰহাটত যি অনা অসমীয়াৰ বিৰুদ্ধে আজি যি প্ৰতিবাদ কাৰ্যসূচী লোৱা হৈছে আমি তালৈ গৈ আছোঁ। আমাৰ ইয়াৰ সৈনিকসকলক মই দেখাইছোঁ। আমাৰ আগতো আছে, পাছতো আছে গাড়ী। সকলোৱে যাতে এই কাৰ্যসূচীত কোনো দল সংগঠন নিৰ্বিশেষে সকলো ৰাইজ ওলাই আহক অনা অসমীয়াৰ বিৰুদ্ধে মাত মাতিবলৈ। যিহেতু আমি অনা অসমীয়া আমি তলত কেতিয়াও থাকিব নোৱাৰোঁ আৰু কেতিয়াও নাথাকোঁ। এইটো স্পষ্ট কথা, চিধা কথা। আজি যোৰহাটত কিন্তু জেং হ'বই। যদি আমাক জেং কৰে, জেং হ'বই। আমি জেল যাবলৈ ভয় নকৰোঁ। জেল আমাৰ দ্বিতীয় ঘৰ। চিধা কথা। সকলো ৰাইজক ওলাই আহিবৰ বাবে আমি আহ্বান জনাইছোঁ, যাতে আজি অনুষ্ঠানটি সফল ৰূপায়ণৰ ক্ষেত্ৰত আপোনালোকৰ অৰিহণা যথেষ্টখিনি গুৰুত্বপূৰ্ণ। দল সংগঠনে অকল মাত মাতি থাকিলেই নহ'ব। আমাক দায়িত্ব দিছে সংগঠনে, কিন্তু ৰাইজ আমাৰ লগত লাগিবই। সকলো ৰাইজক ওলাই আহিবৰ বাবে আহ্বান জনাইছোঁ।